ঘৰৰ পৰা বহু দূৰত কঠোৰ অঞ্চলত আমাৰ সৈনিকসকলে আমাৰ দেশৰ ঢাল হিচাপে থিয় হৈ থাকে। নিজৰ পৰিয়ালৰ পৰা নিলগত থাকি তেওঁলোকে আমাৰ সীমা, আমাৰ জীৱন আৰু আমাৰ সপোনবোৰ ৰক্ষা কৰে। কিন্তু ইমান সংগ্ৰামৰ পিছতো তেওঁলোকে নাগৰিক হিচাপে তেওঁলোকৰ কৰ্তব্য কেতিয়াও পাহৰি যোৱা নাই। সেৱা ভোটাৰ হিচাপে আমাৰ গণতন্ত্ৰত তেওঁলোকে সদায় অংশীদাৰ হৈ আহিছে। এই ভাৰতীয় সেনা দিৱসত আমি আমাৰ নায়কসকলৰ সাহসক অভিবাদন জনাইছোঁ। কেৱল ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে নহয়, কিন্তু ইয়াৰ ভেটি শক্তিশালী কৰাৰ বাবেও আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ।